নমস্কাৰ বন্ধুসকল, আপোনালোকক মেমুজ ব্লগলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই কাচকলৰ কোপ্তা বনাম। এয়া মই কাচকল দুটা লৈছোঁ, বিলাহী দুটা, পিঁয়াজ তিনিটা বাকলি পেলাই লৈছোঁ। এইখিনি বেচন, আদা নহৰু পেষ্ট, শুকান জলকীয়া এটা আৰু তেজপাত এটা লৈছোঁ। এতিয়া মই কাচকল দুটা বইল কৰি ল'ম, তাৰপিছত মই কাচকলৰ কোপ্তাটো বনাম। এয়া কাচকল দুটা মই বইল কৰি লৈছোঁ। ইয়াতে মই এতিয়া প্ৰথমতে বেচনখিনি দিম। সোৱাদৰ জোখত নিমখখিনি দিব, নিজৰ আন্দাজমতে। অকণমান হালধি, অকণমান জিৰা গুড়ি, ইয়াত অকণমান পিঁয়াজো দি দিছোঁ, বেছি দিব নালাগে, আৰু অকণমান আদা নহৰু পেষ্টখিনি দি দিছোঁ। এতিয়া এইখিনি মই ভালদৰে পিটিকি এটা পেষ্ট বনাই ল'ম। তাৰপিছত এইখিনি বৰ বনাম কেৰাহী গৰম কৰি তেলত, তাৰপিছতহে কোপ্তাটো ৰেডি হ'ব। এতিয়া মই কেৰাহীটো গৰম হ'ব দিছোঁ। কেৰাহী গৰম হৈছে, গতিকে অলপ মই মিঠাতেল দি দিছোঁ। এতিয়া আমি বৰকেইটা ইয়াতে ভাজি ল'ম। মই এইখিনি পিটিকা বনাই পেলাই এটা এটা বৰ বনাই লৈছোঁ। এনেকৈ আপোনালোকে এনেকৈ খাই চাবচোন। ইয়াতে মই ৰঙচুৱা হোৱালৈকে ভাজিম। এইখিনি ৰঙচুৱা হোৱাকৈ ভাজি তাৰপিছত মই বিলাহীখিনি গ্ৰেভি এটা বনাই ল'ম। তাৰপিছত এইকেইটা আকৌ সেই গ্ৰেভিখিনি দিলে আমাৰ কোপ্তা ৰেডি হৈ যাব। এয়া বৰকেইটা ধুনীয়া ৰঙচুৱা হৈছে। এতিয়া এইকেইটা নমাব পৰাই হৈছে। এতিয়া নমাই থৈ মই বিলাহীখিনি বহাম। এইকেইটা নমাই লৈছোঁ। এতিয়া ইয়াত আৰু অকণমান তেল দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে শুকান জলকীয়াটো, তেজপাতটো আৰু অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া মই কুটি লোৱা পিঁয়াজখিনি বহাই দিছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি তাত বিলাহীখিনি দিম। কেতিয়াবা এনেকৈ বনাই খাবচোন। মাছ মাংস নহ'লে যেতিয়া নিৰামিষ খানা খাব, তেতিয়া এইবিলাক বনাব পাৰি। খায়ো ভাল লাগে, এটা ডিছো হৈ যায়, খাবলৈ সোৱাদো হয়, আৰু সকলোৱে খাব পাৰে। মানে অকণমান বয়সীয়া মানুহ হ'লেও খাব পাৰে, বা সৰু ল'ৰা ছোৱালীও এনেকৈ বনাই দিলে ভাল পাব খাই। পিঁয়াজখিনি অলপ ৰঙচুৱা হ'ব ধৰিছে। এতিয়া মই ইয়াতে বিলাহীখিনি দি দিছোঁ। ইয়াতে অকণমান হালধি, অলপ জিৰা গুড়ি, নিমখটো আপোনালোকে নিজে কিমানখিনি গ্ৰেভি বনায় সেইটো আন্দাজত ৰাখিব, গ্ৰেভিটো কিমান হয়। আৰু এই যে বাছি যোৱা আদা নহৰু পেষ্টখিনি ইয়াতে দি দিছোঁ।
এইখিনি অকণমান ঢাকনি দি মই বিলাহীখিনি সিজিব দিওঁ। এয়া মই ঢাকনিখন গুচাই চাওঁ। এয়া বিলাহীখিনি সিজিছে। এতিয়া এইখিনি পানী দিলে হৈ যাব আৰু অলপ সিজিলে ভাল লাগিব। অকণমান গেছটো বঢ়াই দিছোঁ, এতিয়া অকণমান ভাজি লওঁ। ইয়াতে মই এতিয়া এচামুচ চব্জি মছলা দি দিছোঁ। বেছি মছলা ব্যৱহাৰ নকৰাকৈ এইটো সোৱাদ হয়। এতিয়া মই ইয়াতে পানী দি দিম। আপোনালোকে যিমানখিনি পানী নিজে বিচাৰে সিমানখিনি দিব পাৰে। কোপ্তাকেইটাও সিজিব লাগিব যে, মই এইখিনি পানী দিছোঁ। এতিয়া ইয়াত মই এই কোপ্তাকেইটা দি দিছোঁ। এইখিনি এতিয়া অলপ বইল হ'লে আমাৰ খাবলৈ ৰেডি হৈ যাব। এয়া আমাৰ গ্ৰেভি পানীখিনি শুহি গৈছে, গতিকে এনেকৈ ৰাখিলেই হৈ যাব। আপোনালোকে চাব পাৰে, চাওক এয়া বৰবিলাক এনেকৈ আছে। মই এইখিনি গ্ৰেভিয়ে ৰাখিম। আপোনালোকে যদি বিচাৰে ইয়াতকৈ অলপ বেছি গ্ৰেভি ৰাখিব পাৰে। এতিয়া ইয়াতে মই এচামুচ দালচেনি গুড়ি দিম। এতিয়া মই দালচেনি গুড়ি কৰি থৈছোঁ, এইখিনি অকণমান ছটিয়াই দিছোঁ। গোন্ধটো ভাল হ'ব আৰু সোৱাদটো বৰ ধুনীয়া হয়। এতিয়া আমাৰ এইখন কোপ্তা খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকে খাই চাবচোন এনেকুৱাকৈ, ভাল পালে ক'ব। আগৰ ভিডিঅ'কেইটা আপোনালোকে ভালকৈ চাইছে, ভাল লাগিছে মোৰ, গতিকে এইটোও চাব বুলি আশা কৰিছোঁ। আৰু মোৰ চেনেলটো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইবো কৰিব আৰু কমেণ্ট কৰিব, লাইক কৰিব। কিবা ভুল হ'লেও দেখাব, কৈ দিব কমেণ্টত। তেতিয়াহ'লে আজিলৈকে এখন খাই চাওক আপোনালোকে ডিছখন। তেতিয়াহ'লে ঠিক আছে।